একচুৱেলি আজি যিটো ঘটনা হ'ব লাগিছিল দুৰ্ভাগ্যৰ কথা তাৰমানে যেতিয়া আমি ঘৰত বোলা আহি পেলাই মই 11টা 10 আৰু 15ৰ ভিতৰতে মই ইউকো বেংকতে আহিছিলে তাৰপিছত মই গভৰ্ণমেণ্টে ট্ৰেঞ্জেকশ্যন হয় এইটো তাৰমানে GLS পইচা হয় তাৰমানে ইউনিয়ন বেংকৰ পৰা আমি 2,15,000 টকা আমি ওলাইছিলোঁ ইউকো বেংক তাৰপিছত মইতো নাজানো তেনেকৈ বুলি ঘটনা হ'ম বুলি সিহঁতৰ পিছতে বোধে পিছেই মই মানে ফ'ল' কৰিছিলে বোধহয় মই যিটো জানা মতে যেতিয়া মই পইচাটো ড্ৰ কৰিছিলে তাৰপিছত বেগত লৈ পেলাই মই আকৌ নিজে গাড়ীটোৰ স্কৰপিঅ'ৰ গাড়ীত তাতে ওচৰত পৰা ঘূৰি পেলাই মই যেতিয়া গাড়ী স্কৰপিঅ'ৰ মানে দৰ্জাটো খুলি পেলাই বেগটো যেতিয়া মানে মই ভিতৰতে সোমাই দিলোঁ তেতিয়া এজন মানুহ মোক ক'লে দাদা আপোনাৰ পইচাটো পৰি গ'ল তাৰপিছত মই সঁচাকৈ মই পইচাটো মই কেতিয়াও তেনেকৈ ঘটনা হোৱা নাছিলে মই সদায় মানে ভাবোঁ মানে পজিটিভে পাওঁ মানে তেখেতেও মানে ভাল মানুহ বুলি মই ভাবিছিলোঁ তাৰপিছত সেই পইচাটো তেনেকৈ মানে চিঠাই দিছিলে বেছি পইচা নহয় 40-50 টকা তেখেতে মই মানে কিবা কৰোঁতে উঠোঁতে পিছতে আহি পেলাই গাড়ীৰ পিছত নি পেলাই দৰ্জাটো খুলি পেলাই বেগটো লৈ গ'ল আৰু কিমান টকা আছিলে টকাটো আছিলে 2,15,000 টকাই আছিলে যিটো আমি ট্ৰেঞ্জেকশ্যন কৰিছিলোঁ ইউকো বেংকৰ পৰা আপোনাৰো কিছু টকা আছে মোৰো অকণমান পইচা আছিলে মোৰ নিজৰ মানে 20,000 এটা বাণ্ডেল আছিলে আৰু 100 টকা 10,000 আছিলে এইখিনি টকা সেইটো পইচাটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লেবাৰে পইচাই আছিলে 2,15,000 টকাটো বাকীটো মোৰ 30,000 টকাটো মোৰ নিজৰ পকেটতে আছিলে মোৰ পেন কাৰ্ড আছিলে এটা ড্ৰাইভিং লাইচেন্স আছিলে আৰু প্লাছ আই কাৰ্ড আছিলে আৰু গডেজৰ 2টা চাবি আছিলে গাড়ী স্কৰপিঅ'ৰ গাড়ী চাবি আছিলে আধাৰ কাৰ্ড আছিলে এইখিনি ডকুমেণ্ট আছে আৰু কাগজ পত্ৰ আছে তেনেকুৱাতো ইম্পৰ্টেণ্ট আৰু কাগজ পাতি তেনেকৈ আৰু নাই মুঠতে এইটো পেন কাৰ্ড আধাৰ কাৰ্ড আৰু এটিএম কাৰ্ডো এটা আছিলে এফআইআৰ মানে আমি একচুৱেলি আমি কিবা দিয়ে হেণ্ড ৰাইটিং বা কিবা দিয়ে আমি কৰা নাই মোক